মই নীলাক্ষীহঁতৰ ঘৰৰ পৰা আহো নেটৰ ৰিজাল্টটো লৈ আহো যা সোনকালে আহিবি দেই মাজনী যা হট কেছতে ৰুটি বনাই থোৱা আছে তুমি খাই ল'বা মই খাই ল'ম যা সোনকালে আহিবি এই মহামাৰীৰ সময়ত স্কুললৈও যাব নোৱাৰি অৱশ্যে ভালেই হৈছে ঘৰতে বহি মেট্ৰিকৰ ৰিজাল্টটো চাব পাৰিছে অৱশ্যে আমাৰ ঘৰত এই নেটৰ সুবিধাটো নহয় হে বৰ দিগদাৰ হৈছে ইমান সময় হ'ল কি হ'ল মুকিব চাচা ভঙা ভৰিটো লৈ ইয়াত বহি আছেহি যে আজি ছোৱালীজনী মেট্ৰিকৰ ৰিজাল্ট দিব তাকে সেই লগৰজনী ঘৰত নেটত ৰিজাল্টটো চাবলৈ গৈছে ইমান দেৰি কৰিছে আজি মেট্ৰিকৰ ৰিজাল্ট দিব তাকে বৰ চিন্তা লাগি আছো হ'ব হ'ব ভাল হ'ব পিছে তুমি ভৰিখন ভাল পাইছা নাই সেই পোৱা নোপোৱাৰ মাজতেও আজি 4 মাহ হ'ল কিমান যে কষ্ট হৈছে চলিবলৈ তাতে আকৌ এই ৰিজাল্ট মই ফাৰ্ষ্ট ডিভিজন পাইছো আৰু 3খন লেটাৰো পাইছো কি তই ভালকে চাইছো তো আব্বা ভাল লাগিল খবৰটো শুনি কলা সংস্কৃতিৰ লগতে তই যে পঢ়া শুনাটো পাগৈত আজি কিন্তু প্ৰমাণ কৰি দিলি ধন্যবাদ আমাৰ ঘৰলৈও পাক এটা মাৰিব হ'ব হ'ব তই গৈ থাক মই মুকিব চাচাক লৈ গৈ আছো তই গৈ থাক যা যা এই চাহ অকণ বনাই থবিচোন হ'ব আব্বা কি হ'লে মুকিব চাচা একেবাৰে চাহত ধৰিলে যে মুকিব চাচাৰ ছোৱালীজনী ফাৰ্ষ্ট ডিভিজন পাই লগতে 3টা লেটাৰ পাইছে আমাৰ গাঁৱৰ সেই চৰকাৰী হাইস্কুলখনৰ পৰা বল যাওঁ বল
ব'লা ব'লা বহাচোন বহা 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 বৰ ডাঙৰ চিন্তাত পৰিলো বুজিছা কিহৰ চিন্তাহে চাচা ছোৱালীয়ে ইমান ধুনীয়াকে পাছ কৰিছে পাছ কৰাটোলে নহয় আজি 4 মাহ দিন এক্সিডেণ্ট হৈ ভৰিটো ভাগি ঘৰত পৰি আছো তাতে লকডাউনৰ সময় কেনেকৈনো তাইক কলেজত এডমিশ্যন দিওঁ তাকেই চিন্তা কৰি আছো তাতে মাকজনীও সৰুতেই ঢুকাল হ'ব হ'ব চাচা আপুনি চিন্তা কৰিব নালাগে আমি গাঁৱৰ সকলোৱে মিলি কিবা এটা কৰিম হ'ব হ'ব আমি আছো নহয় গোটেই সোপা আমাৰ ধৰ্মহে বেলেগ বেলেগ কিন্তু আমি সকলোৱে প্ৰথমতে অসমীয়া তোমাকনো আমি বিপদত পৰিবলৈ দিম নে এ চাচা তুমি চিন্তা নকৰিবা তাই এডমিশ্যন হৈ যাব নহয় এই চাহ একাপ খাই লোৱা লোৱা বিস্কুট লোৱা দে মই এইবোৰ নাখাওঁ মাজনী লৈ যা তুমি দেখোন ৰুটি বনাই দিলে ৰুটিও নাখাওঁ খাবলৈ মন নগ'ল চিন্তা এটা লাগি আছেতো খাই লোৱাহেঁতেন ভাল আছিল বাৰু খাম যা চাচা মোৰ লগৰ সাংবাদিক দুজনমান চিনাকি আছে খবৰটো দি দিম নেকি ৰবা ইও আহিছে ইয়াৰ লগতো আলোচনাটো কৰিব মোৰ লগতনো কি আলোচনা কৰাৰ কথা কৈছা আহা আহা বহাচোন বহা বহা নালাগে হ'ব দিয়ক মানে ই মানে সাংবাদিকৰ কথা কৈছে কোনো সাংবাদিকক খবৰ দিব নালাগে চাচা ছোৱালীজনী ক'ত গ'ল ৰবা মাতি দিছো আপচা আপচা অঁ বা এই চাওঁ অকণমান বাহিৰলৈ ওলাই আছোন এডাল ধৰচোন এইফালে ভণ্টি যা তোক আজি গামোচাখন পিন্ধাই সঁচাই মোৰ বৰ ভাল লাগিছে অৱশ্যে এনেকৈ গামোচা মোক বহুতে পিন্ধাই কিবা এটা দিয়াৰ বিনিময়তে সেইবোৰ বাদ দে তোৰ পাৰ্চেণ্টেজ কিমান 86 বঢ়িয়া আৰু আগবাঢ়ি যা পিছে এডমিশ্যন ক'ত ল'ম বুলি ভাবিছো চাওচোন একো চাব নালাগে তই এডমিশ্যনৰ যোজা কৰ আৰু উপেন কওক ভাইনা এই এডমিশ্যন হোৱাৰ লগে লগে তুমি মোক খবৰ দিবা তুমিয়ে মই গৈ এই এডমিশ্যনটো দিয়াই আনিম ঠিক আছে ভাই তোমাক মই কি বুলি হ'ব হ'ব মুকিত চাচা এই এডমিশ্যন ইউনিফৰ্ম আৰু কিতাপ বহি সকলো খৰচ ময়ে বহন কৰিম পিছে এইডালৰ মহিমাটোহে বুজি নাপালো হ'ব তই বুজি পাব নালাগে তই এফালে দে চাচা আমাৰ ঘৰত মানে ককাৰ ভৰি এক্সিডেণ্ট হওঁতে এইডাল আনি দিছো এতিয়া ঘৰত এনেই পৰি আছে লোৱা তুমি লোৱা সঁচাকৈ বৰ ডাঙৰ বিপদ তাৰ পৰা হাত সাৰিলো হাফছা তই যা এই ভাইদেলৈ চাহ একাপ লৈ আহ নালাগে নালাগে চাহ নালাগে মই ভাত খাই আহিছো ৰঘুৰাম দাইতিৰ ঘৰৰ পৰা আহোগৈ ৰঘুৰাম দাইতি ঢুকোৱাৰ পাছত মাকে ল'ৰাটোক বৰ কষ্টৰে ডাঙৰ দীঘল কৰিছে এইবাৰ বোলে তাৰ ৰিজাল্ট বৰ ভাল যাওঁ দিয়া এই যোৱা যোৱা ভাই আল্লাই তোমাক মংগল কৰক ঐ ভলু এফালে এইটো ল চেলফি তুলিব জানো নাই চেলফি সেই মূৰটো উঠিলে যে ভৰিটো নুঠে ভৰিটো উঠিলে মূৰটো সেইটোহে মই নাজানো ঠিক হ'ব হ'ব এটা বেক কেমেৰা দিয়ে ল তেতিয়াহ'লে বেগ কেমেৰা তই পিছে উঠিবলৈ নাপাওঁ আকৌ
হ'ব নালাগে কোনো কথা নাই ৰ আহা নিপেন আহা মাৰ ৰেডি নে ৰেডি